আজি হৈছে ফাগুনৰ 12 তাৰিখ। সৰ্বজনীয় বৰজান গৰখীয়া থানৰ নাম। প্ৰতি বছৰে এই 12 তাৰিখে নামভাগ আয়োজন কৰা হয়। সেইবাবে মই সেৱা ভাগ লৈ আহোঁ বুলি কলপাত এখিলা কাটি ল'লোঁ। এইফালে আকৌ কৃষ্ণদাক লগ ধৰিলোঁ। কৃষ্ণদাক আকৌ ধুতিখন পিন্ধাই আহি গ'লোঁ দোকানলৈ। দোকানৰ পৰা তেল ধূপ লৈ ল'লোঁ। তেল ধূপ লৈও হৈ গৈছে, আমি আকৌ আহিলোঁ ইন্দ্ৰদা ঘৰলৈ। ইন্দ্ৰদাক লগত লৈ পাঁচোজনে আহি গ'লোঁ গৰখীয়া থানৰ নামত সেৱা ভাগ ল'বলৈ। এইফালে আহি পাই গাড়ী থৈ ল'লোঁ। থৈ আৰু আমি গেটলৈকে পাঁচোজনে সোমাই আহিলোঁ। সোমাই আহি আমি দেখিব পাইছোঁ যে বহুতো ৰাইজে ভিৰ হৈছে ইয়াত। আমি গোটেইকেইজনে ধূপ চাকি বন্তি জ্বলাই সেৱা ভাগ লৈ ল'লোঁ। আৰু এইফালে মানুহবোৰে দেখিব পাইছে যে সকলোৱে সেৱা আশীৰ্বাদ লৈ আছে ধূপ চাকি বন্তি জ্বলাই। আৰু এইফালে সকলো ৰাইজৰ বাবে বহুত দূৰৰ দূৰৰ পৰা বহুত ৰাইজ আহে, তেওঁলোকৰ বাবেও প্ৰসাদ তিওৱা হৈছে, আয়োজন কৰা হৈছে। আৰু এইফালে আমি আহিছোঁ যে আমাৰ প্ৰতি বছৰৰ বাবে ইয়াত খিচিৰি দিয়া হয়। এই খিচিৰিখন খাই খুবেই ভাল লাগে, সেইবাবে ৰাইজে খিচিৰিৰ বাবে যোগান চলাই আছে। আৰু এইফালে ময়ো আইতাক মাত এষা দি ঘৰলৈ বুলি আমি সকলোৱে আহিলোঁ। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত সকলোকে লগ পাম। আজি হৈছে